আমি ৰেডি হৈ গ'লোঁ এতিয়া আমি গাড়ীত আছোঁ ক'লৈ গৈ আছোঁ অকণমান দেৰিকৈ গৈ আছোঁ এইবিলাক আমাৰ পল্টন আৰু এয়া আমাৰ জীপ ৰেডি এইখন এখন তই কোনখনত উঠো অঁ উঠা হেল্ল' এভৰিৱান আসসালামু আলাইকুম আৰু লগতে নমস্কাৰ আপোনালোকক মোৰ নতুন এটা দিনলৈ স্বাগতম জনালোঁ তো এতিয়া এয়া আমি জীপত উঠি আছোঁ তো আইডিয়া কৰিব পাৰিছে চাগে আমি ক'ত গৈ আছোঁ তো এতিয়াতো মেহতাজে একবাৰ মুখেদি কৈ দিব মেহতাজ আমি ক'ত গৈ আছোঁ এইটো আমি ক'ত গৈ আছোঁ এইফালে কোৱা ৰ'দ দিছে আগলৈ আহা তাৰ মুখত ৰ'দ পৰি আছে তো সি অকণমান দেৰিকৈ ক'ব এতিয়া আমি আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ ব'লক এতিয়া ভিডিঅ'টো কিন্তু আৰম্ভ কৰিছোঁ আমি একদম পুৰা লগাই ল'লোঁ চবে আৰু এয়া মাছমাছ তো ব'লক এতিয়া গৈ থাকোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব নাপাহৰিব এতিয়া আমি জীপ চাফাৰীত গৈ আছোঁ আমি যাম এতিয়া বাগৰি ৰেঞ্জেদি আমি বাগৰি যাম ন হয়নে আমি বাগৰি ৰেঞ্জেদি সোমাম এতিয়া আহি পাই গ'লোঁ ৰেঞ্জ নপৰে তোমাৰ যে হয় ইমান নিকিনিম এতিয়া আমি ভিতৰলৈ গৈ আছোঁ এতিয়া টিকেট যি হয় ক'ত হ'ব ইয়াত হ'ব টিকেট এটা যে ভালকৈ কৈ দিব গাড়ীখন ৰখিছে ৰ'দ নাই মেটাজ কৈ দিয়া আমি ক'ত যাম আমি এতিয়া জীপ চাফাৰী যাম ন তোমাৰ ভাল লাগিছেনে তো আমি আহাৰ মেইন গাড়ী মেটাজে বহুত উৎপাত লগাই আছিলে এইটো আৰু দুখন গাড়ী গ'লো সিহঁতে সোমালেই তো ইয়াৰ এইফালে টিকেট হৈ গ'ল সেয়া অনলাইনো কৰিব লাগে নেকি কিবা প্ৰচেছ আছেতো নাজানো আমি নগ'লোঁ যিহেতু হৈছে কিবা এটা মিউজিয়াম হয় ইয়াত আমি আহি পেলাই সোমামহি আমাৰ পল্টন আৰু এয়া গেষ্ট আমাৰ গেষ্ট নহয় যেনিবা এইটো আমাৰ অসমৰ গেষ্ট হয় তো ইয়াত মেইন টিকেটৰ যিটো কাম সেইটো ইয়াত চলি আছে আৰু তাৰপিছত আমি এইফালেদি এণ্ট্ৰি কৰিম ফাইনেলি টিকেটটো এতিয়া হৈছে সেইটো আগৰটো কি আছে গেট পাছ আগৰটো গেট পাছ আছিলে আৰু এইটো ফাইনেল টিকেটটো এইটো অনলাইন কৰা হৈছে তো আমাৰ টোটেলটো কিমান হৈছে কোনখিনিত আছে জানো এইটো 2695 আমাৰ টোটেল এমাউণ্ট হৈছে আমি 6টা মানুহ এজনকৈ এতিয়া আমি এইফালেদি এণ্ট্ৰি কৰিম মোৰ চচমাযোৰ ক'ত এইযোৰ মূৰৰ ওপৰত লাগি আছে আৰু এয়া আমি এণ্ট্ৰি কৰিলোঁ পিনা আৰু এইখিনিতে হ'ব চেক ইন তো এইখিনিতে হ'ব চেক ইন আৰু চেক ইন কৰিম আমি এই আমাৰ গাড়ীত আছে এইয়া আৰু এইফালে চেক ইন কৰি আছে আমাৰ গাড়ীত বেগ চেগ এইবিলাক কিবা কিবি আছে বেগ চেগ যি আছে এইবিলাক চেক ইন কৰিব যাতে ভিতৰলৈ প্লাষ্টিক লৈ নাযায় কাৰণ কিয় প্লাষ্টিক যদি ভিতৰত কোনোবাই পেলায় তেতিয়াহ'লে হাতী চাতি খাই দিলেতো দিগদাৰ হ'ব তো সেইকাৰণে ইয়াতে পেকেট নিবলৈ নিদিয়ে এয়া ভিউ এনেকৈ ভিউ দেখুৱাই মোৰ মোবাইলটো বোলে গ'ল পৰি তো এতিয়া আমি গৈ থাকোঁ যেতিয়া কোনোবা আৰু এইখিনিতে এলিফেণ্ট চাফাৰী ইয়াত কৰে এইটো বাগৰি ৰেঞ্জেদি সোমাইছোঁ আমি আৰু যেতিয়া কিবা দেখুৱাব লগা থাকিব তেতিয়াহ'লে কেমেৰাটো অন কৰিম এইটো চাইডে গৈ আছোঁ এইটো চাইডে পহু দেখা পুৰা মানে 100% দেখিমেই আৰু এইফালে আৰু এইখিনিতে এটা কেম্প আছে আৰু কেম্পটোৰ পৰা ধুনীয়াকৈ মাছখিনি দেখা পোৱা যায় তো ব'লক গৈ থাকোঁ আৰু আপোনালোকক দেখুৱাই থাকিম যিমানকণ পাৰোঁ আৰু ভিতৰত বেছিকৈ কথা ক'ব নোৱাৰিম যদি ওচৰত এনিমেল থাকে এয়া চাওক ন একদম পূৰা পানী আছে মানে পানী শুকোৱা নাই পানীবোৰ যেতিয়া পূৰা শুকাই যায় খৰাং হৈ থাকে তেতিয়া বেছি ভাল লাগে তেতিয়া এনিমেল একদম ওচৰত থাকে এইডোখৰত আমি এবাৰ আহোঁতে এইডোখৰত আমি গড় দেখিছিলোঁ আৰু ইয়াৰ আগৰবাৰ যোনবাৰ আমি আহিছিলোঁ সেইবাৰ আমি গড়ৰ খেদাও খাইছিলোঁ আমাৰ ভাগ্য ভাল আমি হেৰি পাইছিলোঁ কি কয় হ'ব গৈ থাকা আমি ফৰেষ্টৰ আছিলে তেতিয়া আমাৰ তাত গাৰ্ড আছিলে আৰু এইটো হৈছে চাংঘৰ যিটো চবে চিনি পায়েই কিন্তু ইয়াত ফৰেষ্ট নাথাকে সেইকাৰণে দেখুৱালোঁ অকণমান ৰখিব পাৰি আৰু ইয়াত মানে মাছ চাছ দেখা যায় এইটো ডুংগা কেম্প আৰু এই আমাৰ এটা পল্টন নামিলে এতিয়া চব ওপৰত উঠিব তাৰপিছত তাৰ ওপৰৰ পৰা বিলখনত মানে মাছ দেখি পায় আৰু ওচৰতে এনিমেলছবিলাকে পানী খাবলৈ আহে দেখি পাই গৈ আছোঁ বস্তু দেখিছোঁ এইটো কি হয় আমি একেবাৰে দেখোঁ এইটো মহৰ হয়তো বাৰু গম পাই मोह का सिंग है तो बोलता मोह का सिंग बोलता है दोनों का ये माथा है खुपी है ये आँख है और ये नाक है इसके बाद हाथी का दांत नीचे वाला जो बोलता है खाना खाने के लिए তো আমি যেতিয়া একদম ফাৰ্ষ্ট টাইম ইয়াত আহিছিলোঁ তেতিয়া একদম ইয়াত মাছ জঁপিয়াই থাকে মানে একদম এনেকা কৰি থাকে তো এতিয়া মানে কি মাছ চেচ চাগে সেইকাৰণে এতিয়া ইয়াত হাঁহিছে মানে মই এনেকৈ কৈছোঁ যে আমাৰ লগত আহিছে নাইৰা মোক এইজনী চানায়া আৰু তাজমিন ক'ত এইজনী তাজমিন আৰু এইজনী আঞ্জুমা কি হ'ল মুখখন এতিয়া পোহৰটো আহিব জাজমিন
এইটো পূৰা পল্টন আৰু এইফালে আমাৰ বৌয়ে পূৰা ভিউটো এনজয় কৰি আছে। এইটো দেখিছেনে? এইটো হৈছে ফ্লাড লেভেল, কিমানলৈকে পানী বাঢ়ে, কিমান চনত মানে কিমানলৈকে হৈছিলে। তো ইয়াতে লিখি পূৰা চিন দি থৈ দিছে। আৰু এইটো আমাৰ বেকাকৈ ফটো প'ষ্ট দি আছে। চবচে বেছি 1988 হৈছিলে, একদম কম হৈছিলে 2002 একদম 2002 এইটো কম। বাকী এইকেইটা চবচে বেছি হায়েষ্ট ইমানটোত হৈছিলে। অঁ ইয়ালৈকে পানী হৈছিলে, সেইটো মানে হায়েষ্ট। তলৰ পৰা ওপৰলৈকে পূৰা ব্লেক। প্ৰেম মোক অকণ দেখাই দিয়া। ব্লেক 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 ব্লেক। আৰু এইটো হৈছে প্ৰেম, মোৰ ভতিজা, কিন্তু মোতকৈ ডাঙৰ। হৈছে মোৰ ডাঙৰ ভাগিন, কিন্তু মোতকৈ সৰু, শকত খালি অকণমান। আৰু এইবিলাক আমাৰ ফটোশ্বুট চলি আছে। এয়া উঠি গ'ল, নিজে উঠিবলৈ মানে চেষ্টা কৰিছে আৰু। ইয়াত একদম আহি পেলাই ৰখিব পাৰি। তো আমি ৰখি মেলি ফটো চটো উঠি আহিলোঁ। কাশ্মীৰে চিট চেঞ্জ কৰিলে আৰু আমাৰ ইয়াত তেখেত আহি গ'ল মোৰ লগত। কাশ্মীৰা অকণ দেখুৱাই দিব লাগিব গাড়ীৰ পৰা। মেডাল যে থিয় হৈ পেলাই চাইছে, সি মানে অকণমান এনিমেল দেখিলে কয় দূৰবীনটো ওলোৱা। তাৰ আনি দিছে মানে, তাৰ এতিয়া সেইটো দি পেলাই চাওঁ লাগি আছে। তো এইফালে পঢ়োৱা চকুতে দেখি পাইছোঁ, কিন্তু কেমেৰা দি কোন গাড়ীখিনি ৰখিছে, কিবা এটা আছে, কি আছে এতিয়া এইটো আমি নাজানো বাৰু। সৰু বস্তু নে ডাঙৰ বস্তু? গড় আছে, গড়। এইটো গড়। এইটো চকু দি ইয়াতকৈ বেছি ধুনীয়াকৈ দেখি পাইছোঁ। চাই আছে। তো এতিয়া আমি যাম এইফালে। এইটো মেকাজ যদি এলিফেণ্ট চাফাৰী যায় নেকি, সম্ভৱ। হা ভিউ কি মজা দিব। চচমাযোৰ ওলাই আছে চাহটো। এইখিনিত এটা গড় আছে, গড় এইখিনিত আছে। গড় এনেকুৱা জেগাত আহিলে মানে অকণমান দামী কেমেৰা লাগে, যিহেতু কেমেৰাটো কমজুৰি, তো সেইকাৰণে দেখি নাপায় আপোনালোকে। অকণকৈ দেখি পাব। গড় এতিয়া অকণমান ভালকৈ দেখাইছোঁ। এইফালে একদম ওচৰত মাথাটো লাগি তাতো ইফালেদি পাৰ হৈছে ইহঁতৰ গাড়ী আগেদি। একদম এইটো চাই আছে দিছে কেনেকৈ কাণ খাৰা কৰি। আৰু চাওক না, ইয়াৰ পৰা পাহাৰৰ ভিউটো কি মজা লাগিছে। এইফালে জংঘল। আৰু যেতিয়া ফেব্ৰুৱাৰী মাৰ্চত অহা হয়, তেতিয়া এইবিলাক জ্বলাই দিয়ে, তেতিয়া চাবলৈ আৰু ক্লিয়াৰ হৈ থাকে পূৰা। তো তেতিয়া বেছি ভাল লাগে চাই পেলাই। তো কিন্তু আমি তেতিয়ালৈকে ধৈৰ্য ধৰিব নোৱাৰিলোঁ, কাৰণ মেঘাজে উৎপাত কৰি আছে। তো এতিয়া এনেকৈ চাব লাগিব, উপায় নাই। যিমান দেখা পাওঁ সিমানেই চাব লাগিব। যেতিয়া ফেব্ৰুৱাৰী মাৰ্চত এইবিলাক জ্বলাই দিয়ে, এইবিলাক পূৰা ক্লিন হৈ থাকে আৰু ইয়াত এনিমেলছ দেখা পোৱা যায়। তো এতিয়া ইকৰাখিনি বাদে আৰু আমি মাজে যি দেখোঁ। এয়া বনৰীয়া গাহৰি, সেইকাৰণে গাড়ীখিনি ৰখাই দিছে। এইটো ভিডিঅ' ক্লিপো জেচমিনেই দিছে, সিহঁতৰ গাড়ীখনৰ পৰাই কৰা হয়। নাজানো আৰু জেচমিনে কৰিছিলে নে আঞ্জুমাই কৰিছিলে। ফৰেষ্ট কেম্প আৰু এয়া লগত ফৰেষ্টৰ হাতীয়ে, বনৰীয়া নহয় বাৰু, এয়া ঘৰচীয়া হয়। নেতা যে কৈছিলে, কোৱাৰ লগে লগে হাতী ওলাই গ'ল। এয়া এইটো কেম্প ৰৌমাৰী শিবিৰ। নতুনকৈ খুলিছে যে, সেইকাৰণে বহুতকেইটা ৰাস্তা বন্ধ আছে। মানে এতিয়া আগৰ জানুৱাৰী ফেব্ৰুৱাৰীত যিমানটো খোলা থাকে তাতকৈ এতিয়া কম খোলা আছে। মানে এনেকুৱা ৰাস্তাবিলাক বনোৱা হোৱা নাই, পানী শুকোৱা কিছুমান জেগাত পানী আছেই চাগে। আমি যোৱাবাৰ যেতিয়া আহিছিলোঁ, তেতিয়া আমি এইজোপা বগৰীত একদম জোকাৰি এইখিনি গাড়ীখন ৰখাই দিছে। আৰু এতিয়া বগৰী ফুলা নাই, ফুলিছে অলপ।
দেখিছেনে ৰাস্তা বনি আছে, এইফালে দিয়ে জীৱ জন্তুবোৰ এইফালে পানী খাবলৈ আহে আৰু মানে পাৰ হয় আৰু এইয়া চিনবিলাক দেখিছেনে, ইয়াত বাঘে নখ চাফা কৰে। কোৱা কোৱা তুমি কোৱা, গাইড কোৱা এইটো কি? চিকাৰ কৰাৰ পিছত মানে কেতিয়াবা নখবিলাক ধাৰ কমি যায় ন, চিকাৰ কৰিব নোৱাৰে, তেতিয়া এইটো কৰি লয়। তো এতিয়া আমি যোনটো এৰিয়াত আহিছোঁ, ইয়াত মানে এইটো বাঘৰ এৰিয়া হয়। বাঘ ওলালে মানে এইটো এৰিয়াতে ওলাব, মানে ইফালে ওলোৱাৰ চান্স একেবাৰে মানে 80-70। এয়া আহোঁতে আমি এইটো ৰাস্তাতে বাঘৰ ফুটপ্ৰিণ্ট পাইছিলোঁ। তো সেই ফটোটো যদি মই বিচাৰি পাওঁতে লগাই দিম। একদম ধুনীয়াকৈ মস্ত তাজা খোজ হৈ আছিলে। এনেই যেতিয়া খুলি দিয়ে মানে তেতিয়া এইটো ৰাস্তাত যাব পাৰি। এইটো ৰাস্তা আছিলে ন, এইটো ৰাস্তাত যাব পাৰি, এইটো ৰাস্তা দি গৈ সিফালেদি ওলাব পাৰি। কিন্তু এতিয়া যিহেতু মানে ৰাস্তা বনোৱা হোৱা নাই, তো সেইকাৰণে আমি আকৌ এইটো ৰাস্তা দিয়ে ৰিটাৰ্ণ যাব লাগিব। কিন্তু এইফালে গ'লে এটা মজা প্লেচ আছিলে, যিটো এতিয়া দেখুৱাব নোৱাৰিম। এইফালে পূৰা গছ টছ কাটি পূৰা ৰাস্তা ক্লিয়াৰ কৰি দিব। তাৰ পৰা মানুহ আনি পেলাই ভিতৰত ৰাস্তা কাম কৰাব। তো সেইকাৰণে এইকেইটা মাহত আহাতকৈ মানে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ 3 মাহ থাকে ন, মাৰ্চলৈকে থাকে ন, 3 মাহ মানে ধুনীয়া থাকে। আমাৰ দুখন গাড়ী আৰু এইখন হৈছে আমাৰ গাড়ী। এইখন ভিডিঅ' মোক জেচমিনে কৰি দিছে এইখন গাড়ীৰ পৰা। তো আমি 3খন গাড়ী গৈছিলোঁ, এখনত সুইটিহঁত আৰু এখনত জেচমিনত গৈছিলে। তো এনেকৈয়ে আমি আৰু অকণমান এনজয় কৰিলোঁ। তো ভিডিঅ'টো শেষৰ ফালে চাই থাকক। কোনে চুই আছে? বাঘ চাবলৈ হ'লে ৰাতিপুৱা আহিব লাগিব। কি হৈছে মেডাম? সি এতিয়া আপত্তি হৈছে যে সি এতিয়া বাঘ দেখি নাপালে, কিন্তু এতিয়া বাঘ চাব সি এতিয়া গোৱা যাব। ডিম্পুদা গৈছিল যে সেইকাৰণে যাব। অঁ গোৱা বুলি চাগ নহয়, ডুবাইত মানে সেই ডিম্পুদাই ব্লগ দিছিলে যে, তো সেইকাৰণে সি ডিম্পুদা ব্লগত চাইছিলে কাৰণে সি এতিয়া ডুবাই যাব। কিন্তু আমি মানে ৰিচেণ্ট সেইটোৱে কালি পৰহি ৰিচেণ্ট আৰু কালি মানে ওলাইছিলে এইটো ৰাস্তা দি। ইয়াতে ফাৰ্ষ্ট এইটো তাজা আছে। ড্ৰাইভাৰ দাদাজনে কৈছে, তেওঁলোকে অহা যোৱা কৰি থাকে ন, তেওঁলোকে জানে একদম পূৰা তাজা হৈ মানে 2-এদিন ৰিচেণ্ট আৰু ৰিচেণ্ট। অ' হাতী খেদিব, পোৱালি আছে খেদিব, হাল্লা নকৰা। এইয়া হাতী, ফাইনেলি বনৰীয়া হাতী দেখুৱাব পাৰিলোঁ। পানী খেলিছে চাগে। ধুনীয়াকৈ দেখা গৈছে। সেই যোনটো ৰাস্তা দেখুৱাইছিলোঁ তাৰ সেইফালেদি সোমাই এইটো ৰাস্তা দি ওলালোঁ হয়। এইটো বনৰীয়া মহ ওলাইছে নে দেখা নাই মই। কি ধুনীয়া এটা পৰিৱেশ, সেউজীয়া চাৰিওফালে সেউজীয়া। এতিয়া সিফালৰ পৰা আমাক ছিগনেল দিছে, গাড়ী ৰখাই দিব দিছে। তো আমি গাড়ী ৰখাই দিছোঁ, কি হয় নাজানো, ৰখিব দিছে। গড় চাগে পাৰ হ'ব, সেইকাৰণে সিফালৰ পৰা ছিগনেল দিছে, ৰখাই দিব দিছে। তো আমি ৰখাই দিছোঁ, হয় নাজানো। নালাগে পাৰ হৈ যাব। একদম মানে বুকু টিপ মাৰি আছে। যদি কেনেবাকৈ খেদাব লাগিলে আমাৰ কি হ'ব আমি নিজে নাজানো, কিন্তু একো নাই, ড্ৰাইভাৰ আংকাল আছে। তো তেওঁ আংকাল নহয় বাৰু, মোৰ দাদাই হ'ব।
এইবিলাক চৰাইবিলাক মানে কৈ আছে আংকালে যে সিহঁতক খেদাইছিলে যোনখন গাড়ীত আমি আহিছোঁ গাড়ী বাম্পাৰটো খুলি পেলাই এৰাই দিছে হাতী 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 এয়া হাতী এটা আছিলে অকণমান লেট হৈ যোৱা হাতীটো চাগে পাৰ হ'লে হয় আমি দেখি পালোঁ হয় কেই কিলোমিটাৰ খেদাইছে তাৰপিছত বুঢ়াপাৰৰ বোলে সিফালে বাঘ দেখেই বোলে সিফালে সোমালে হয়নে সিফালে কি ৰাউণ্ডটো বেছি মাৰে নেকি সিফালে এবাৰ ট্ৰাই কৰি চাব লাগে ন বুঢ়াপাৰ এইডোখৰ জেগাত গড় দেখিব হৈ গ'ল আমাৰ চাফাৰী খতম আৰু এয়া হৈছে ভিউ 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 আৰু এখন ৰাখিছে পানী বাঢ়িলে এইবিলাক চেক কৰিব যাব লাগে যিহেতু আৰু এইফালে এয়া গাড়ী যাব সেইকাৰণে চেক ইন কৰি আছে সেইকাৰণে আমি ইয়াত ৰখি আছোঁ যিহেতু ওৱান ৱে মানে সৰু আৰু ৰাস্তাকেইটা কৰি আছে গাড়ী নাম্বাৰ আৰু কি লিখিছে ন ইয়াত গাড়ী নাম্বাৰ আৰু কিলোমিটাৰটো নেকি ফটো ইয়াত গাড়ী নাম্বাৰ লিখিছে আৰু ইয়াত এটা মিউজিয়াম আছে এইটো জানো সোমাওঁ নোসোমাওঁ মিউজিয়ামটো সোমাব দিবনে মিউজিয়াম এটা আছে নহয় নিদিয়ে বন্ধ আছে এয়া আমাৰ চাফাৰী একদম শেষ হ'বলৈ গৈ আছে আৰু এয়া এইফালে এইবিলাক ৰেঞ্জ হয় Wait. আৰু ইয়াতে খাবলৈ ব্যৱস্থা আছে খাব পাৰি আৰু এইবিলাক কোৱাৰ্টাৰ হয় ফৰেষ্টৰ কোৱাৰ্টাৰ আৰু এইটো হৈছে পূৰা ভিউ এখন ফিল্ড হয় মানে ইয়াত আহি পেলাই গাড়ী চাড়ী কোনোবাই ৰাখিব পাৰে কিন্তু আমি গাড়ী বেলেগ জেগাত থৈ আহিছোঁ বাবুৱে চবকে চাহ খুৱাই আছে এইখন এখন গাড়ী আৰু এইখন নহয় এইখন বেয়া জেগাত পাইছোঁ বিশ্বাস কৰ হেল্ল' ৰিতু কিবা কোৱা না প্লিজ মানে আমাৰ আৰু এটা পল্টন আমাৰ ছাগলীটো দেখি পেলাই কল কম বুলি ক'লে কলটো কিনি দিলে কিন্তু খোৱাব নাপালে তলত পৰি গ'ল আৰু ছাগলীটো খালে বাৰু সেইটো মেটাৰ তো আমাৰ জীপ চাফাৰী এইখিনিতে শেষ হৈছে আৰু এতিয়া আমি এটা বেলেগ জেগালৈ গৈ আছোঁ সেইটো ইয়াৰ পিছত ব্লগত চাবলৈ পাব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকক লগ পাই আছোঁ